अच्छा लगा यहाँ पे आप लोग एकदम टेंट कैंपिंग करना। हम लोग निकल रहे हैं। हाँ ओके ओके थैंक यू। ठीक है भैया तो बाय मस्ती करो। थैंक यू। আজি ৰাতি ইয়াতে থকা হ'ব আমাৰ লেকটো। ৰাতি প্ৰগ্ৰামৰ কাৰণে ষ্টেজ বনোৱা হৈছিলে কিন্তু বৰষুণৰ কাৰণে প্ৰগ্ৰাম কেঞ্চেল কৰিলে আৰু বাকী টেণ্ট আছে ইয়াত। এয়া আমি এই দাদা আছে এইফালে টেঙাখাটৰ দাদা হয় এজন। এয়া এতিয়া আমি আপোনালোকক বস্তু এটা দেখাবলৈ গৈ আছোঁ। আপোনালোকে আচৰিত নহ'ব। এয়া গাহৰি মাংস কিমান চাইজৰ কিমান ৱেটৰ পৰিছে এইটো আপোনালোকে একবাৰ চাই লওক। এইটো 2 কেজি চাইজৰ গাহৰি পৰি আছে। 2 কেজি চাইজৰ গাহৰি পৰি আছে। এইফালে সৰু আছে। ট্ৰেইনতে থাকিম বুলি ভাবিছোঁ আজি। এই গাহৰি মাংস পূৰা লৈ আহিছোঁ। দাদা আহিছে আৰু ভিতৰত ইয়াৰ ৰাতিৰ দৃশ্য। চব মানুহ শুবলৈ লৈছে ইয়াতে শুইছে সকলো শুইছে। আমাৰ ট্ৰেইনটো অকণমান আঁতৰত আছে। এইফালে 3টা ট্ৰেইন আছে। दादा गुड नाइट। गुड नाइट आराम से सो जा। हाँ ये हम लोगों का टेंट है। अभी अरे बस পাছা হৈ গ'ল বিন্দাছ হৈ গ'ল।
গৰম পানী, গাহৰি মাংস, চুঙা চাউল আৰু এইবোৰ জংগলী শাক। লৈ লওক অলপ পানী লৈ লওক। ওলাইছোঁ আমি ইয়াত টেণ্ট সকলো সামৰিছোঁ আৰু আমাৰ মৰাণৰ দীপুদাহঁত আছিলে, টেঙাখাটৰ আছিলে দাদা দুজন। আমি এতিয়া ওলাই গৈছোঁ। আমাৰ ফাৰ্ষ্ট টিম হ'ব আজি ৰাতিপুৱা। এজন দুজন তিনিজন 4 5 6 মোক লগাই 6জন হৈছোঁ। আমি আগবাঢ়িছোঁ। বহুত ভাল লাগিলে। এয়াই মাঘিলেক আছিলে, মাঘিলেকক ইয়াতে এৰিছোঁ। পাহাৰত বগাবলৈ দুডাল বনাই লৈছোঁ। দুজন দাদাই কাটি আছে। বেট হয়, পাহাৰীয়া বেট হয়। আমাৰ টিমত এতিয়া আৰু এজন দাদা এড হৈছে। আমি 7জন হ'ম টোটেল। হাতীয়ে গা খজোৱা জেগা এডোখৰ পাইছোঁ আমি। ইয়াতে মোবাইল নেটৱৰ্ক পায়। মোবাইল নেটৱৰ্কো পায়। ইয়াত লিখা আছে নেকি? ইয়াতে নেটৱৰ্ক জোন। ইয়াতে মোবাইল নেটৱৰ্ক পায়, তো ইয়াতে নেটৱৰ্ক জোন বুলি লিখা আছে। হাতীয়েও ইয়াত খজুৱাই এডোখৰ জেগাত। আমি এইফালে আহিছোঁ। এইটো এলিফেণ্ট কৰিডৰ হয়। ইমান ধুনীয়া পৰিৱেশ। আমি ডাৱৰ ওপৰত আছোঁ। বহুত ধুনীয়া এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। অকল এইডোখৰতে লাগে। মই ভাবিছিলোঁ কালি ক'লে আকৌ তলত। তলত শুনিছা নাই? হেল্ল' হেল্ল' কেমেৰাটো হেল্ল' নেটৱৰ্ক পুৰা আছে। কৈছে এনেকুৱাতে ভাল লাগে। মানুহ এজনী মোৰ কাৰণে আছে বুলি কওঁতে লাগে। কৈ থৈ দি আছ বুলি আঙুলিটো ওলাই আছে। সেনেকৈ নহয়, সেইটো চাওক। ভিৰটো দেখিছ নহয়? ইমান ধুনীয়া এটা পৰিৱেশ ওলাই আছে। পৰিৱেশে ওলাই আছে। যেতিয়া নেটৱৰ্কটো কাম নকৰে মানে যিডোখৰ সময় পূৰা মানে পাইছে ন, সেইটো ধৰণে কৈছে। ঘামিছোঁ আমিও। আমাৰ টুপাচাৰে নেটৱৰ্ক বিচাৰি আছে। ইমান কপাল ভাল, তেওঁৰ আত্মীয় মানুহ নেটৱৰ্ক পোৱা সময়তে ফোন আহে তেওঁলৈ। মই মালৈ ফোন কৰিলোঁ। এই 2 দিন ধৰি ঘৰলৈ কণ্টেক্ট কৰিব পৰা হোৱা নাছিলে। আমি আহি টাকাম হিল ভিউ পাইছোঁহি। ইয়াত এটা ধুনীয়া দৃশ্য আপোনালোকলৈ আগবঢ়াম। ইয়াতে লিখা আছে টাকাম হিল ভিউ। আমি এতিয়া ৰিটাৰ্ণ হৈছোঁ। কালি ডাৱৰীয়া আছিলে কাৰণে আপোনালোকক ভালদৰে দেখাব নোৱাৰিছিলোঁ। ইমান ধুনীয়া এটা দৃশ্য আপোনালোকক দেখাবলৈ পাই সুখী হৈছোঁ। দুপাজাই আমাৰ দাদাক বেগ খুলিবলৈ হেল্প কৰি দিছে। জুচ খাইছে। কালি আমি আহোঁতে ইয়াত জুচ পইণ্ট আছিলে আৰু ইয়াত ধুনীয়া কথা লিখা আছে, দি বেষ্ট ভিউ কামছ আফটাৰ দি হাৰ্ডেষ্ট ক্লাইম্ব। মানে কষ্ট কৰিলেহে ভাল বস্তু দেখিবলৈ পাব, তাৰে অৰ্থ। এয়া চাওক, ইমান ধুনীয়া এটা ভিউ। কেমেৰাটো আগলৈ নিবলৈ ভয় লাগিছে। रातुल दा क्लियर ले ले कोआ पहले पूरा बंद था ना, अभी देखो फिर क्लियर हो रहा है। चलो भाई मैं काके এটা ধুনিয়া দৃশ্য। আছে আছে খাওক। বেলি ওলাইছে আজি। বেলি মুখ দেখিবলৈ পোৱা গৈছে।
अरे कैसा हिम्मती गुने तकम के बिउ एक दूर ला मन फोन जर्दू कुन्ना ना alok hema ta lihat इन्नेक भाई पूरी कितने नहीं इन्नेक जगह रे ini banyak gede tuh बैठे गुनी कुर्दोक ना गुनी जे बिउ ada pas तकम बिउ एक दुना दू ना जूस पीला এটা ধুনিয়া ভিউত আমি উপস্থিত হৈছো कालेमरी ओके कालेमरी ओका हेलो ओके खबर itu beli kapal ini pero ni yo kumla na रे no itak no kure mama mi tahu ni oh kau gira खबर ra Nguno mangulo ige akanya ipakanya oke nguno ige ango oke nyijira umgo no pakai nam hirum कोई न toka jir kucham ইয়াতে আমি ৰাস্তাৰ সংকেত চিহ্ন হিচাপে যোৱাকালি পাই গৈছিলো এইটো এটা দাগ গছৰ গাত প্ৰকাণ্ড সাপৰ ছাল এইবোৰৰ পৰা অলপ বাচি থাকিব লাগিব কিং কোব্ৰা বুলি কৈছে আৰু একেলগে খোজকাঢ়ি থাকিব লাগে অলপ আগপিছ হ'লে মানে ৰাস্তা হেৰাই এই দাদাজনে কিবা এটা ক'ব একেলগতে হোৱাৰ কথাটো কৈ দিয়ক এক সাথ क्यों जाना पड़ता है नहीं हम लोग का ये नियम में हम लोग जंगल में जब भी जाता है एक ही साथ जाना है नहीं तो रास्ता भटकने का बहुत चांसेस होता है हमारे पास 3 साथी ये भैया लोग रास्ता भटक गया था। भटक के आ रहे हैं साथ में नहीं जाने का वजह से तो अभी साथ में जाना है उसका इम्पोर्टेंट उन लोग को पता चल गया होगा आइए आइए साथ में चलते हैं सब लोग चल धोबी हाँ कैमरा সন্মুখত নধুলে এটা সৰু ট্ৰিপছ আমি হাতে খালে মানে যিমানটো পানী আহে তাতকৈ বেছি আহে এই পাতখনত খালে ট্ৰিপছটো দেখাব আপোনাক कूल ज़्यादा पानी आता है यहाँ पे और एक टिप्स है ये कच्चे पत्ता का जंगली कच्चे पत्ता में कुछ भी नहीं रहता है ना नहीं हाँ इसको पहले लेकिन थोड़ा सफा करेगा कुछ नहीं रहने का बात नहीं है रह भी सकता है हम लोग का पूर्वज जो जंगल जाने से पहले ऐसा लेके पानी पीता था ऐसे ऐसे साइड पहले एमान एनर्जी पाई चले आज ही तो एमान एनर्जी की बोला बैठे दे जो ने हां कोई आज एनर्जी को तो बोल खाली एनर्जी तो अरे सॉरी ना खाली सोली बेला के एनर्जी तो दुइसे रहे ना गान तो गाइছিলে न गाना गाय লৈ গৈছিলে अच्छा सोली में भी बहुत एनर्जी है कि नहीं
আমি আহি নদীৰ পাৰ পাইছোঁহি লাহে লাহে আহি এয়া অলপ গ'লে আমি নদী পাম টুপাচাৰ গৈ নদী পাইছেগৈ আমি লাহে লাহে আগবাঢ়ি যাম এয়া মাৰিকদা আগবাঢ়ি গৈছে হাবিৰ মাজে মাজে আহি আমি এইমাত্ৰ সম্পূৰ্ণ ৰ'দৰ পোহৰ পাইছোঁহি শিলৰ নদীখন পাইছোঁহি এইখন জীয়া নদী বুলি কৈছে জীয়া নদীখন ইয়াৰ পৰা উৎপত্তি হৈছে ইয়াতকৈ ওপৰৰ পৰা হৈছে আমি প্ৰায় উৎপত্তিস্থলৰ ওচৰতে আছোঁ সকলোৱে মুখ হাত ধুইছে ইয়াত টোপাজ উঠিয়ে থাকে কিন্তু মানে মাজে মাজে মই বুলি কয় প্ৰতিটো ভিডিঅ'তে টোপাজ গগৈ নোলালে মানে দিগদাৰ আছে মোৰ ট্ৰেকিঙত আহিলে গাম বুট লৈ আহিব লাগে এনেকুৱা বুট লৈ আহিলে লোকচান আছে ये 250 का है लेकिन वॉचेबल है वो वाटरप्रूफ भी जैसा है कि नहीं? मैग्नेट जैसा है, आप पत्थर में रखो उसी में हो जाएगा, जमीन में रखो मिट्टी में रखो स्लिप तो होने का चांसेस है नहीं है। आपका ये देखिए आपका शो ये कितना 2000 का होगा मगर तकलीफ तो हुआ है ना। ये देखिए 250 कितना कंफर्टेबल है। ओ आमी जामे मागी गाँवলৈ চাইডলে আকৌ চাইডে সেনেকৈ দেখাই দিলে মই কেনেকৈ আমি ঘূৰি আহিলোঁ মেইন ঠাই পাবলৈ আৰু অলপ দূৰ বাকী উইকেট আমাৰ উইকেট খাই সেইটো পানীৰ খলখলনি মাত ইয়াৰ মাজতে ঘূৰি আহি গাড়ীৰ ওচৰত পোৱাৰ উন্মাদ সুখ লগতে ট্ৰেকিঙৰ মজা বহুত ভাল লাগিলে এটা বহুত ধুনীয়া স্মৃতি লৈ আহিছোঁ ভাবিব নোৱাৰা পুৰা আনএক্সপেক্টেড ভিডিঅ' এদি প্ৰকাশ কৰিব নোৱাৰা এটা অনুভৱ আপোনালোকে আহিব মাগী লেক অৰুণাচল ইকো ফ্ৰেণ্ডলি ছ'চাইটি মাগী ভিলেজৰ বন্ধু বান্ধৱীসকলে দাদা বাইদেউসকলে আৰম্ভ কৰিছে এটি নতুন ট্ৰেকিঙৰ ঠাই আনএক্সপ্ল'ৰিং ভাৰ্জিন লেক হয় আপোনালোকে আহিব ইতিমধ্যে আমি যোৱাকালি যি ঠাইৰ পৰা ট্ৰেকিং ষ্টাৰ্ট কৰিছিলোঁ সেই ঠাই পাইছিলোঁহি বাছাৰৰ দুজন দাদাৰ সৈতে উভতিছোঁ কালি আহোঁতে আমি জিপচিখনত আহিছিলোঁ জিপচিখন ৰিটাৰ্ণ হৈ গ'ল এতিয়া দাদাহঁতৰ স্কৰ্পিঅ'খনতে উভতিছোঁ আমাৰ গাড়ীখন হাইৱেত আছে ইয়াৰ পৰা 5 কিলোমিটাৰমান যাব লাগিব আমি টুপাচাৰ ভাগৰি পৰিছে হাঁহি আছে হাঁহি থাকিম শেষলৈকে জীৱন জিন্দাবাদ Gracias.